নমস্কাৰ বন্ধুসকল আজি হৈ যোৱা আসাম টেটৰ কেইটামান এনসাৰ কে লৈ আহিছো আশা কৰো আজি হৈ যোৱা এক্সামটো সকলোৰে ভালে হৈছে মোৰো ভালে হৈছে যে দেবী গ্ৰন্থখন কোনে ৰচনা কৰিছিল এনেকুৱা এটা প্ৰশ্ন আহিছিল আৰু ইয়াৰ আনসাৰটো হ'ব নিৰ্মল প্ৰভা বৰদলৈ আৰু এটা আছিল যে হেমকোক কিমান চনত ৰচনা কৰা হৈছিল এনেকুৱা এটা প্ৰশ্ন আহিছিল আৰু ইয়াৰ আনসাৰটো হ'ব 1900 চনত শংকৰদেৱৰ মুঠ কাব্যগ্ৰন্থৰ সংখ্যা কিমানটা আৰু ইয়াৰ আনসাৰটো হ'ব 7টা যে ব্যঞ্জন ধ্বনি আৰু স্বৰ ধ্বনি কেইটা একেলগত দিছিল আমাৰ আনসাৰটো হ'ব 8টা আৰু 21টা অসমীয়া ভাষাৰ কেইটা উপভাষা আছে আৰু ইয়াৰ আনসাৰটো হ'ব 3টা তলৰ কোনটো মাধৱদেৱৰ ৰচনা বুলি এনেকুৱা এটা প্ৰশ্ন আহিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নামঘোষা তলৰ কোনটো সম্বন্ধবাচক পুৰুষ বিভক্তিৰ পৰা এটা প্ৰশ্ন আহিছিল আৰু ইয়াৰ উত্তৰটো হ'ব অপচন 1 বুলি এটা অপচন আছিল ভাষা শিক্ষণৰ মূল 4টা কৌশল হল এটো সকলোৱে গম পায় তথাপি আনসাৰটো কৈ দি আছো শ্ৰৱণ কথন পঠন লিখন ৰঙা কৰবীৰ ফুল কোনে ৰচনা কৰিছিল আৰু ইয়াৰ আনসাৰটো হ'ব হেম বৰুৱা অসমীয়া ভাষাটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল এনেকুৱা এটা প্ৰশ্ন আহিছিল আৰু অপচন বিলাক আছিল যে বাণীকান্ত কাকতি কালিৰাম মেধি হিউৱেন চাং কোনোবাই যদি ইয়াৰ উত্তৰটো পোৱা কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন